হেল্ল' দোস্ত, কি খবৰ? আশা কৰোঁ সকলো ভালেই। পুনৰটি ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ গাইছ। এয়া গাইছ, মই খেতিৰ ফালে আহিছিলোঁ, মানে মোৰ সৰিয়হ। এয়া মোৰ সৰিয়হ গাইছ। মই সৰিয়হখিনি আপোনালোকক ফাইনেলি দেখাব বিচাৰিছোঁ। সৰিয়হখিনি মানে এবাৰ বতৰে নাপালে, বৰষুণ নাই। একচুৱেলি সৰিয়হখিনি বৰ ওখ নহ'লে, কিন্তু সৰিয়হখিনি মোটামুটি ভালেই হৈছে দেই। আপোনালোকক দেখাই আছোঁ, স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাই যাব। সকলোৰে বিহু ভালে কুশলে গ'লনে? আৰু বিহুত কোনে কোনে কি খালে কমেণ্টছত জনাব দেই। আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, ঠিক আছে? মই ইউটিউবত ভিডিঅ' বনাওঁ, চ' ফেচবুকতো এৰোঁ, ঠিক আছে? আৰু ইনষ্টাগ্ৰামতো এৰোঁ। আপোনালোকে চেক কৰি জনাব। জানমণি নাথ বুলি আছে মোৰ ফেচবুক একাউণ্টত, ঠিক আছে? এইবোৰ চাওক, সৰিয়হ, আলু আছে সিফালে। জানমণি নাথ বুলি আছে, ঠিক আছে? এইবোৰ চাওক, সৰিয়হ, আলু আছে সিফালে। আলুও কৰিছোঁ, আলু বৰ বেয়া হোৱা নাই, আলু বিশেষ ভালেই হৈছে। মই আলুখিনি আপোনালোকক অকণমান দেখাম, ঠিক আছে? প্ৰথমে আপোনালোকক সৰিয়হখিনি দেখাইছোঁ। কিমান এটা সুন্দৰ এটা পৰিৱেশ চাওক, হালধীয়া সুন্দৰ কিমান এটা সুন্দৰ এটা পৰিৱেশ চলি আছে। এনেকুৱা পৰিৱেশত আহিলে সঁচাই মনটো নিজকে বহুত ভাল লাগে আৰু বহুত গৌৰৱান্বিত হওঁ যেন এজন ভাল খেতিয়ক হিচাপে। কিন্তু খেতি কৰা ইমান অভ্যাস নাই, তথাপিও মানে খেতি লাগি থাকোঁ আৰু মোটামুটি খেতিত অলপ লাগি থাকোঁ, অলপ সহায় কৰি দিওঁ দেউতাহঁতক। দেউতা আহিব নোৱাৰে, যি নহওক মই অকণমান লাগি মেলি যিমান পাৰোঁ অলপ সহায় কৰি থাকোঁ। পিছে এই সৰিয়হখিনি ফুলিলেই, বহুত চাপতে ফুলিলে, কিন্তু অলপ ওখ হ'ব লাগিছিলে। যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱা নহ'লে, কিন্তু হৈছে আৰু এইটো কাৰণ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি আমি খেতি কৰোঁ ন। মানে আমাৰ অসমত এইটো পৰিৱেশ আছে, বাহিৰত সেইটো নহয়। মানে কি, অসমৰ বাহিৰত কলকাতা হওক, বিহাৰ হওক, উৰিষ্যা হওক, মধ্যপ্ৰদেশ হওক, পাঞ্জাৱ হওক, এইবিলাক জেগাত এনেকুৱা এটা মানে পৰিৱেশ নাই, যিটো পৰিৱেশত ধৰ বৰষুণৰ ওপৰত ভিত্তি কৰি আমি খেতি কৰিম। বৰষুণ আহিব, খেতি কৰিম, বৰষুণ নাহে আমি নকৰোঁ, সেইটো নহয় একচুৱেলি। মানে চব বয়িং ছিষ্টেম আছে, কিন্তু আমাৰ ইয়াত বয়িং ছিষ্টেমটো নাই। গতিকে আমি মানে বৰষুণৰ ওপৰত ভিত্তি কৰি আমি খেতি কৰোঁ। গতিকে কাৰণ এতিয়া বৰষুণ দিলে কাম নাই, বৰষুণ যাক আগতেই দিব লাগিছিলে। আগতে যদি বৰষুণ যাক দিয়াহেঁতেন খেতি বৰ সুন্দৰ হ'লহেঁতেন। এতিয়াও অৱশ্যে বৰ বেয়া হোৱা নাই, মোটামুটি ভালে আছে আৰু মোটামুটি ঠিকে আছে। এয়া আপোনালোকক দেখাইছোঁ দেই, ভিউটো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, এয়া আকৌ দেখাই দিছোঁ আপোনালোকক। একদম সুন্দৰ এটা নান্দনিক পৰিৱেশ। আৰু সকলোৱে এনেকুৱা পৰিৱেশত আহক, এসাঁজ জুতিৰে খাব লাগে। কাৰণ আগতে মাঘ বিহুটো পাৰ হৈ গৈছে ন, বহুত আহিছে, বহুত আপোনাৰ খানা পাৰ্টি ইয়াত বহুত আহিছে, বহুতে খোৱা বোৱা কৰিছে, মাছ মাংস চবেই আনিছে, ইয়াত খাইছে। মানে পিকনিক প্লেচ আৰু ছাইডতে ধুনীয়া প্লেচ আছে, জংঘল আছে, ছাইডতে গছ আছে, গছ গছনি আছে। গছৰ তলত বহি পেলাই আপুনি পিকনিক এটা এৰেঞ্জ কৰিব পাৰে, খাব পাৰে। এটা সুন্দৰ এটা পৰিৱেশ। আৰু গাইজ, আৰম্ভণিটো কৈছোঁ, শেষতো কৈছোঁ, মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, ঠিক আছে? মোৰ ফেচবুকতো ভিডিঅ'টো, যদি ইউটিউবত আপোনালোকে মোক বিচাৰি নাপায়, ফেচবুকত আপোনালোকে নিশ্চয় পাব, ঠিক আছে? এয়া আৰু গাইজ, এইবোৰ সৰিয়হ ইমান বৰ ভাল নহ'লে, অ'ত ত'ত গজিলে, কাৰণ এই বতৰৰ কাৰণে হৈছে দেই, ঠিক আছে গাইজ? অ'কে, এতিয়া ভিডিঅ'ৰ পৰা মই বাই বাই কৰোঁ, ঠিক আছে? অ'কে, বাই বাই। मजा आया और मैं ये